हेलो ভিউৱাৰ্ছ আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো আজি মোৰ ঘৰত ডিনাৰৰ ৰেচিপি অৰ্থাৎ দুপৰীয়াৰ আহাৰ কি কেনেদৰে বনালো আহকচোন প্ৰথমতে মই মিছা মাছখিনি বাছি আছো মাছখিনি বাছাৰ লগে লগে মই বেলেগ কামলৈ আগবাঢ়িম আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰাৰ লগতে সাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু বিভিন্ন দিহা পৰামৰ্শ দি মোক চেনেলটো আৰু অধিক আগবাঢ়ি লোৱাত উৎসাহিত কৰিব বুলি আশা ৰাখিছো মাছখিনি মোৰ বাছা হৈ গৈছে এয়া মই অমিতা কাটি আছো আজি অমিতাৰ খাৰ বনাম বুলি ভাবিছো অমিতাৰ খাৰ অসমীয়াৰ বৰ প্ৰিয় খাদ্য লগতে এয়া লৈছো লাই শাকৰ বতৰ প্ৰায় গলে তথাপিও মই লাই শাক অকমান গোটাই তাক বাছি আছো শাকটো মোৰ প্ৰতিদিনে হাজত লাগে আৰু শাক ভাল নোপোৱা মহিলা বহুত কম আছে প্ৰত্যেক গৰাকী মহিলাই শাক বিৰাতে ভাল পায় মই শাকখিনিও বাছি লৈছো এতিয়া এই গুটিখিনি কৰাৰ লগে লগে মগু আৰু মসুৰ দালিখিনি মই প্ৰথমতে ধুই লৈছো আৰু ধুই লোৱাৰ পিছত তাতে নহৰু আৰু কেঁচা জ্বলা দি বহাই দিছো লগতে মই গুটেই অমিতা শাক মাছ এখিনি মই ধুই লৈ আছো এখিনি ভালদৰে ধুই মই শাকখিনি সৰুকৈ কাটি লৈ লম ইতিমধ্যে মই ভাত আৰু দালি বহাই দিছো ভাতটো হৈ যাওঁতে এতিয়া মই মাছখিনি বহাম মাছখিনি মই বহুত সিম্পলকৈ বনাই আছো ঘৰত খোৱাৰ দৰে মিছা মাছ হয় গুটেখিনি মছলা আৰু জোখমতে নিমখ দি এখিনিক মই বনাই লৈ আছো বহুত সিম্পল আৰু কম তেল মছলাৰে বনোৱা আমাৰ ঘৰৰ আজিৰ হাজৰ জুতিখিনি মই দেখুৱাই আছো ইতিমধ্যে মোৰ মাছখিনি প্ৰায় হৈ গৈছে তাতে মই জুলৰ পানী দিছো আৰু মাছখিনি হওঁতে মই নমাই লৈ লৈছো ইতিমধ্যে মোৰ অমিতাৰ খাৰখিনি বহাইছো অমিতাৰ খাৰত অকমান নহৰু দিছো আদা আৰু নহৰু আৰু এয়া খাৰ দি দিছো এইখিনি দি মই বহাই ইয়াক হবলৈ দি দিছো মই দালিখিনি ধুনিয়াকৈ আমাৰ দৰে মই ইয়াক তেল মাৰিছো এনেকৈ তেল ঢাকনা মাৰিলে দালিখিনিৰ সেন্টটো বৰ ধুনিয়া হৈ থাকে মোৰ দালিখিনিও হৈ গৈছে আৰু দালিখিনিও মই নমাই লৈ লৈছো আৰু খাৰখিনি প্ৰায় হৈ গৈছে তাতে মই এয়া বন্ধনিয়া পাতখিনি দি মই নমাই লৈ লৈছো এয়া শাকটো আজি মই যিদৰে বনাও সেই পদ্ধতিতে বনাইছো প্ৰথমতে মই নিমখ দি শাকখিনি সিজাই লৈছো তাৰ পিছত মই তেল কেঁচা জলকীয়া পিয়াজ দি ধুনিয়াকৈ শাকখিনি আকৌ এবাৰ ভাজি লৈ লৈছো এখিনি হৈ গৈছে এতিয়া আহকচোন আমি টেবুল এখনত পৰিবেশন কৰো ধুনিয়াকৈ মই ভাত মাছ সালাড দালি খাৰ গুটেখিনি দি টেবুলখন সজাই লৈছো আপোনালোকে নিশ্চয় ভাল পাব আপোনালোক সকলোলৈ ধন্যবাদ